দিচাং ফাউণ্ডেশ্যনৰ এক ব্যতিক্ৰমী অনুষ্ঠান অচিনাকি সুৰৰ সন্ধানত। আজিৰ বিশেষ লক্ষী বৰগোহাঁই নামৰ এজন ব্যক্তিৰ কণ্ঠৰে নিগৰি অহা এটি সুন্দৰ বিহুগীত। থাকিলে ভনীতি নালাগে আমনি ভনীতি খেতিনো খেতি কৰি কঁকাল ভাঙি পৰিলে ঘৰলৈ মনিমে গৈ দাঙি গিৰিংকৈ মাৰিলে আকাশত গাজনি বাৰিষা নামিলে বাহিলো নদী পানী উজালে ভকুৱা উজালে ভকুৱাৰী মনে কুমলীয়া বুজাব নোৱাৰি কাষতে তোমাকে পাবলে মই বিচাৰো দুটি দেহাই কেটি। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ এই চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।